এইটো হল এয়ারব্যাগ এইটো হল স্করপিও স্ট্যান্ড আর ইয়ার ড্যাশবোর্ড খুলব লাগে আজি আমি দেখাম এইটো এয়ারব্যাগ আছে এয়ারব্যাগটো কেনেকৈ খোলে চাই লওক ইয়াতে এইটো হল এয়ারব্যাগ এইটো খুলিব লাগিব তো আমি খুলিম তো চাই থাকক ভিডিওটো সম্পূৰ্ণভাৱে পিনৰ থাকে স্ক্ৰুপ এইটো এই সাইডত লেফট সাইড ৰাইট সাইড এইটো খোলা হৈছে খুলিলোঁ এতিয়া এইটো খুলিম তো স্ক্ৰুপবিলাক খুলি ল'লোঁ এতিয়া স্ক্ৰুপৰ কভাৰটো এনেকৈ টানি দিলে ওলাই যায় কভাৰবিলাক ওলাই দিওঁ এই তলতটো খুলি দিব লাগে তলতটো ওলাই দিলোঁ মানে এইটো খোলাৰ পিছতে মানে এই লক এই যেটো ফুটা দেখা পাই আছে এটা এইপিনে স্ক্ৰু ড্ৰাইভাৰ দি লকটো খোলা যায় মানে সোমাই দি তাতে এটা পতলা ৰড থাকে এটো মানে ঠেলি দিব লাগে আৰু কেপটো টানি ধৰিব লাগে তো ঠেলি টানি দিলে ওলাই যায় তো মই চেষ্টা কৰি আছো মানে স্ক্ৰু ড্ৰাইভাৰটো বেছি সৰু হৈ গৈছে সেইকাৰণে নালাগি আছে তো সেনেকাটো নুখুলিব আমি এইটো বেলেগ ধৰণৰ খুলিম তলৰ ফুটা আৰামখিনি নাপেলাং মই আৰু এইপিনে দেখা যায় এই ৰডটো ফুটাতে দেখা যায় এইটোৰ ভিতৰত যেটো সৰু এটা ৰড দেখা পাই আছে পতলা সেই বস্তুটো মানে বেন স্ক্ৰুড্ৰাইভাৰটিত মানে অলপ দাঙি ঠেলি দিব লাগে এইটো মই দি আছো চাই লওক এইটো দাঙি অলপ ঠেলি দিম এইটো টান আৰু টান দে বল দে ওটা একটা আর স্ক্রুড্রাইভার ভরাও কিবা মাইনাস যে কোনো বস্তু ভরাও পাতলা গফলো একফালে দুই সাইডে হই যাব কে দুইফালে খুলছে ওল নলে আছে কি তোরে র ওলাইছে তো আমি এয়ারব্যাগটো খোলা হয়ে গেল তো আমি খুলে ললো এতিয়া ইয়াতে আছে এয়ারব্যাগের কানেকশনটো ইনভল এনেকৈ গোটাই দি আৰু এইটো হ'ল হৰ্ণৰ তাত এইটো খুলি দিলোঁ ষ্টাৰিঙত 17 নম্বৰৰ বল্টটো থাকে এইটো বল্টটো নহয় নাট 17 নম্বৰ চকেটটো খুলিব লাগিব এইটো আৰু এইটো কানেকশ্যন খুলি আছোঁ হৰণ কইল মানে ষ্টাৰিং হৰণ কইল বুলি কয় তো এইটো মানে ইয়াৰ ভিতৰত এটা ৰিল থাকে ৰিলটো মানে হিলি গ'লে ছিঙি যায় তো আমি এইটো নিহিলাৰ কাৰণে ব্লেক টিপ মাৰি দিম এক ৰাউণ্ড ব্লেক টিপ মাৰি ৰাখি দিলে এইটো নিহিলিব তো এইটো বহুত বেয়া হয় যদি মানে ইয়াৰ টাইমিংটো সলনি হয় মিলোৱা যায় টাইমিং তো এইটো আমি আৰু শ্বৰ্টকাট ব্ৰেক টিপ মাৰি দিলোঁ তো এইটোৱে তো এতিয়া সকলো ফিটিং হ'ল এইটো যেটো দেখা পাই আছে পাতলা ৰডটো এইটো এনেকৈ ঠেলি দিব লাগে ঠেলি দিলে লকটো খুলি যায় মানে এই দুই সাইডত এনেকৈ আছে এইটো এইপিনে এনে চাপাই দিলে লকটো ওলাই যায় আৰু ষ্টাৰিঙৰ ভিতৰত এইটো ফুটা থাকে ইয়াত লক হৈ থাকে
এইটোত লগ হৈ থাকে। তো এই তলৰ ফুটা দি এটা বেন স্ক্ৰুড্ৰাইভাৰ দি এইটো বেন স্ক্ৰুড্ৰাইভাৰ এইটো দি এনেকৈ কৰি এইটো লকটো উঠাই দিব লাগে। উঠাই দিলে লকটো খুলি যায়। তো মানে খোলাটো একদম ইজি হয়, কোনো কষ্ট নাই, খালি অলপমান ভালকৈ চাব লাগে। লগাই দিলোঁ, এইবিলাক এইটো কানেকশ্যন লগাই দিম। ফিটিং হৈ গ'ল সকলো। এইটো ইয়াৰ বেগৰ কানেকশ্যনটো এইটো এনে লগাই লকটো মাৰি দিব লাগে। আৰু এইটো হৰণটো লগাব লাগিব, কাৰণ হৰণটো নলগালে নাবাজিব। এইটো লগোৱা ইজি। এইটো এনেকৈ কৰি 4টা লক থাকে, এনেকৈ মিলাই এনে দাবাই দিলে হ'ল। মানে কিবাটো চাই আৰু তাতে লক আছে, লকটো আটকি যাব। অলপ জোৰে হেঁচি দিব লাগে। তো এইটো হৈ গ'ল, লাগি গৈছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যে কেনেকৈ খোলে, আৰু খোলাটো বহুত সহজ। তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু।